গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা আজি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তো আজি আমি আহিছিলোঁ মানে ঘৰৰ পৰা অকণমান দূৰত থকা আমাৰ বাৰীখনলৈ। আৰু বাৰীখনৰ এইফালে আছে আমাৰ বাৰীখন, আৰু এইফালে অকণমান আপোনালোকক দৃশ্য দেখাই দিছোঁ। কি সুন্দৰ লাগিছে ৰাতিপুৱা পৰিৱেশটো এবাৰ চাওক না, কি ধুনীয়া লাগিছে। আৰু এইফালে কিবা সৰিয়হ লগাই থৈছে। আৰু এইফালে হৈছে আমাৰ গাড়ীখন, আৰু দেখিব পাৰিছে গাড়ীখন মানে কালি অলপ ভাড়া এটাত গৈছিলোঁ, সেইকাৰণে অকণমান লেতেৰা হৈ আছে। কোনো কথা নাই, আজি গাড়ীখন ধুব লাগিব। আৰু ৰাতিপুৱা আমি আজি বাৰীলৈ আহিছোঁ। আপোনালোকক আমাৰ বাৰীখন অলপ দেখাবলৈ চেষ্টা কৰিম। আমি মানে এটা বিশেষ কাৰণত আহিছোঁ, মানে অলপমান তিলৰ খেতি কৰিছিলোঁ। তিলৰ খেতি কৰাৰ কাৰণটো হৈছে আমাৰ মানে কি হ'ল, বিহুবিলাকত আপোনালোকে জানেই আমাৰ অসমীয়া মানুহৰ তিলটো লাগেই। তো তিলৰ পিঠা হওক কিবা হওক, লাডু কিবা কিবি বনাবৰ কাৰণে অলপ তিল লাগে। সেইকাৰণে বেছি নহয় অলপমান কৰিছিলোঁ। আৰু তিলখিনিকে তাকে নিবলৈ আহিলোঁ। কালি মানে কাটি কেনে আজি মানে থৈ দিছে, আৰু আজি নিবলৈ আহিলোঁ। ঘৰত গৈ শুকুৱাব লাগিব, শুকুৱালেহে হ'ব। তো আজি সেয়াই নিবলৈ আহিলোঁ। আৰু এইফালে আমাৰ বসন্তী দেখিছে, ইয়াৰ নামটো এতিয়ালৈকে দিয়া হোৱা নাই। নামটো আমি ৰাখিবলৈ চেষ্টা কৰিম, ভাল নাম এটা ৰাখিব লাগিব। আৰু এতিয়া আমি বাৰীলৈ গৈ আছোঁ, আপোনালোকক অলপমান দেখাম আমাৰ বাৰীখন। আৰু মোৰ লগত আহিছে এইফালে আমাৰ বিশ্ব। এইটো বিশ্ব হয়, কোন হয় আপোনালোকক পিছত ক'ম বাৰু, লাহে লাহে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। এইফালে আমাৰ বাৰীখনলৈ আহিছোঁ। এইফালে তামোল লগাই থৈছোঁ, এইখিনি এইবছৰ লগাইছোঁ। আৰু সেইফালে আগত আছে, সেইফালে অলপ ডাঙৰ হ'ল। তো বাৰীখনকে অলপ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু এইফালে গৈ আছোঁ এতিয়া আমি বাৰীলৈ। এইবিলাক দেখিব পাৰিছে, এইবোৰ হৈছে তিল। তো তিল এইবিলাক কাটি কেনে থৈছে, এইবিলাক কেঁচা হৈ আছে। আপোনালোকক দেখাইছোঁ, এইবিলাক কেঁচা হৈ আছে। ঘৰত নি মানে শুকুৱাব লাগিব। এইবোৰ দেখিব পাৰিছে তিল হয়। এইফালে চব কাটি থৈছে, আৰু অকণমান জংঘল হৈ আছে বাৰু, এইবিলাক আপোনালোকে ইগন'ৰ কৰক। এইখিনি কটাৰ পিছত আমি এইখিনি ধুনীয়াকৈ ড্ৰপ মাৰি এই ঘাঁহবিলাক মাৰি দিব লাগিব। আৰু এইবিলাক তামোল দেখিব পাৰিছে ডাঙৰ হৈছে, আৰু লাহেকৈ সেইফালে আছে আমাৰ মেইন তামোল বাৰীখন। সেইফালেও অলপ মানে কিবা চব্জি লগাই থৈছে, সেইখিনিও আপোনালোকক দেখাম। ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকক। দেখিব পাৰিছে আমাৰ দেউতাই মানে নি আছে, আৰু এতিয়া লোডিং কৰিব। আমিও এতিয়া লোডিং কৰিম, মানে ইয়াৰ পৰা নিম তিলখিনি। আৰু যিমানখিনি আছে চব লৈ যাম ইয়াৰ পৰা, ঘৰত নি কেনে শুকুৱাবগৈ লাগিব। দেখিব পাৰিছে এইবিলাক তামোল বাৰী আমাৰ ডাঙৰ হৈছে, আৰু লাহেকৈ আৰু কেইবছৰমান পিছত মেচিয়ৰ্ড হ'ব। আৰু এইফালে দেখিব পাৰিছে, আপোনালোকক অকণমান জুম কৰি দেখাই দিছে, তামোল বাৰী হয় এইখিনি আমাৰ, দেখিব পাৰিছে। বন্ধুসকল, এতিয়া আমি মানে তিলখিনি গোটাম। এইবিলাক দেখিব পাৰিছে, এইখিনি তিল হয়। এইখিনি মানে কাটি থৈ দিছে। এইখিনি এনেকৈ গোটাই ল'ব লাগিব। এক জেগাত আমি গোটাই লৈছোঁ। গোটাই কেনে মানে কি হ'ল, নিবৰ কাৰণে সুবিধা হ'ব। এনেকৈ গোটাই লৈছোঁ। আৰু দেখিব পাৰিছে কিমান আছে, বেছি নাই। এনেই ঘৰত খাবলৈ মানে কৰিছিলোঁ, আৰু ঘৰত লাগে যিহেতু সেইকাৰণে কৰিছোঁ। এইফালে দেখিব পাৰিছে কাটি এনেকৈ থৈ দিছে। তো এনেকৈ গোটাই কিনে আমি এতিয়া লৈ যাম, গাড়ীত লোডিং কৰিব লাগিব। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই। অকল দেখিব পাৰিছে ৰাতিপুৱা আমি তিল নিবলৈ আহিছোঁ। চ' এনেকৈ আমি লৈ যাম এতিয়া। আৰু এইফালে গাড়ীখন আছে, গাড়ীখনত লোডিং কৰিম, এতিয়া তালৈ গৈ আছোঁ। তো এনেকৈ আমি লোড কৰিম এতিয়া, গোটেই গাড়ীখন লোড কৰিম। কিমান হয় আৰু চাম এতিয়া দেই। এতিয়া আমাৰ লোডিং হৈ গ'ল, দেখিব পাৰিছে তিল। এইখিনি তিল হয়, আৰু লোডিং হৈ গ'ল। এতিয়া বাৰীখন অলপ এক্সপ্ল'ৰ কৰি আহোঁ বলক। এতিয়া আমি বাৰীলৈ আহি গ'লোঁ। আৰু এইফালে দেখিব পাৰিছে এইখিনি আমাৰ লাই হয়, আৰু আগত আছে এইফালে ফ্ৰেঞ্চবিন আৰু কিবা কিবি মূলা চোলা কৰি থোৱা আছে। আহক আপোনালোকক দেখাই গৈ আছোঁ। এইফালে দেখিব পাৰিছে এইখিনি হৈছে ফ্ৰেঞ্চবিন আছে। এইফালে মূলা আছে, আলু আছে, কিবা কিবি আছে, সেইখিনি আপোনালোকক দেখাইছোঁ বলক। এইখিনি দেখিব পাৰিছে চক, এইখিনি হৈছে আলু। আৰু এইফালে আলু ধুনীয়াকৈ লগাই থৈছোঁ, ইয়ালৈকে আলু আছে। তো আগত আৰু আছে মূলা আৰু কিবা কিবি লগাই থোৱা আছে, সেইখিনিও দেখাব গৈ আছে। এইফালে দেখিব পাৰিছে এইখিনি হৈছে মূলা, এই গোটেইখিনি হৈছে মূলা দেখিব পাৰিছে। বিশ্ব, এই বাৰীখন দেখি কেনেকুৱা লাগিছে? মজা মজা। এনেই ঘৰত খাবৰ কাৰণে খেতি কৰিছিলোঁ, হয় নাই? হয়। এনেই কেনেকুৱা লাগে এইফালে আহিলে, মানে বাৰীবিলাকত আহিলে? ভাল লাগে। এতিয়া আমি আহি গ'লোঁ তামোল বাৰী চাবৰ কাৰণে। আৰু এইখন দেখিব পাৰিছে তামোল বাৰী হয়। এইখিনি অকণমান ডাঙৰ হ'লেই। আৰু এইফালে দেখিব পাৰিছে, ইয়াত দেখিব পাৰিছে মানে কি হ'ল, হাবি হৈ থকা কাৰণটো হৈছে এইখিনি হৈছে মাটিমাহ লগাই থোৱা আছে তামোল বাৰীৰ মাজত। দেখিব পাৰিছে গোটেইখিনিত মাটিমাহ লগাই থৈছোঁ। তো সেইকাৰণে আপোনালোকে ভাবিছে চাগে ইমান হাবি হৈ আছে। হাবি হোৱাৰ কাৰণটো হৈছে মাটিমাহ লগাই থোৱাৰ কাৰণে আপোনালোকে হাবি নিচিনা দেখি পাইছে। এইফালে বিশ্বৰ ঘৰত খাবৰ কাৰণে অলপ লাই শাক বুটলি আছে। আৰু এইখিনি দেখিব পাৰিছে লাই,
ঘৰত খাবৰ কাৰণে অলপ লাই বুটলি লৈছোঁ এতিয়া হৈ গ'ল আৰু আমাৰ যাবৰ কাৰণে এতিয়া যাব ওলাইছোঁ আৰু লাহেকৈ এতিয়া আমি যাম এইফালে বিশ্ব আমাৰ ওপৰত যাব এতিয়া পিছফালে দলাত যাব একো নহয় এটা ভয় নাখাবি দেই এতিয়া আমাৰ তিল আনলোডিং কৰা হৈ গ'ল আৰু এইফালে আমাৰ বিশ্বই ঝাৰু মাৰি ক্লিন কৰি দিলে এইফালে দেখিব পাৰিছে তিলখিনি ইয়াত মেলি দিছোঁ ধুনীয়াকৈ আৰু এই ঝাৰু মাৰি দিলে আৰু এইফালে এতিয়া আমি গাড়ীখন লেতেৰা হৈ আছে যিহেতু কালি আমি ভাড়া এটাত গৈছিলোঁ সেইকাৰণে লেতেৰা হৈছিলে এতিয়া গাড়ীখন আমি পুৰা ধুনীয়াকৈ ধুম এতিয়া বন্ধুসকল এতিয়া আমি গাড়ী ধুবৰ কাৰণে গাঁৱতে থকা মানে গাঁৱৰ সীমাত লাগি থকা নদী এখনত গৈ আছোঁ আৰু নদীখনত গৈ কেনে গাড়ীখন ধুম আৰু আপোনালোকৰ এটা দৃশ্য দেখাইছে চাওক এইফালে এই পাহাৰখনত দেখিব পাৰিছে চাগে একদম বৰফ পৰি আছে আপোনালোকক দেখাম ৰ'ব গাঁৱৰ পৰিৱেশত থকা মজাই বেলেগ কাৰণটো হৈছে এইফালে দেখিব পাৰিছে চবফালে সেউজীয়া আৰু কি হ'ল এইফালে সৰিয়হ লগাই দিলে কি ধুনীয়া লাগিছে জেগাবিলাক চাব পাৰে আপোনালোকে কি সুন্দৰ লাগিছে এইবোৰ দেখিব পাৰি চব সৰিয়হ লগাই থৈছে ফাইনেলি বন্ধুসকল আমি এতিয়া নদী পালোঁ এইফালে দেখিব পাৰিছে এইখন হৈছে নদীখন পালোহি এতিয়া গাড়ীখন ধুম এতিয়া পুৰা মজা আছে গাড়ীখন ধুব লাগিব দেখিব পাৰিছে কি ধুনীয়া লাগিছে এইফালে দেখিছে নদীখন মজা লাগিছে এতিয়া আমি পালোহি আৰু এইফালে আমি টিং লৈ আহিছিলোঁ এইফালে টিং মগ চেম্পু লৈ আহিছোঁ ধুনীয়াকৈ গাড়ীখন ধুম আৰু এতিয়া আমাৰ লগত আহিছে এইফালে দেখিছে নন ভাই আমাৰ নন ভাই হয় এই নদীলৈ আহিলে তোমাক কেনেকুৱা লাগে কোৱাচোন একদম মজা লাগে হয় নাই কোৱাচোন চোৱা নাই ইমান ধুনীয়া পৰিৱেশ এইফালে বিশ্ব কেনেকুৱা লাগে নদীলৈ আহিলে মজা লাগে হয় নাই কোৱাচোন এইফালে টিং লৈ আহিছোঁ এতিয়া আমি ইয়াৰ পৰা পানী আনিম পানী উঠাম আৰু গাড়ী ধুম অকণমান লেতেৰা হৈ গ'ল এইবিলাক দেখিব পাৰিছে চকা টকা চব লেতেৰা হৈ গ'ল আৰু বোকা লাগিছে আৰু গাড়ীখনৰ লুকছটো কেনেকুৱা লাগিছে মানে কি হ'ল গাড়ীখন যদি মই ক'ৰবাত টাউনে যদি ৰখাই দিওঁ মানে অকল গাড়ীখনৰে মানে ৰিয়েকশ্যনটো চাবলগীয়া কিন্তু একদম চবেই ঘূৰি চাই মনটো নিজকে অলপ ভাল লাগে আৰু চবেই কৈছে আৰু ভাল লাগিছে বহুত ধুনীয়া গাড়ী বনালি তো এনেকৈ ক'লে ভাল লাগে থেংক ইউ ছ' মাছ আপোনালোকে যে এনেকৈ আৰু মৰম আৰু আশীৰ্বাদ দি যাব আৰু যাতে আগুৱাই যাব পাৰোঁ মই আপোনালোকে ভিডিঅ'টো এতিয়া কণ্টিনিউ চাই থাকিব এতিয়া আমি গাড়ীখন ধুম এতিয়া আমি পানী নিবলৈ আহিছোঁ এইফালে দেখিব পাৰিছে নদী মানে নদীত আহিলে ইমানে আৰু কষ্ট নহয় পানীটো আমি সুবিধা পাওঁ অকণমান মানে ধুবলৈও ভাল লাগে দেখিব পাৰিছে পানী মৰা হৈ গ'ল এতিয়া চেম্পু ঘুলিম এইফালে চেম্পু গুলি কেনে এইফালে ধুম আৰু চাৰ্ফেদি ধুব নালাগে চাৰ্ফেদি ধুলে মানে অকণমান ৰংটো ডিছকালাৰ হৈ যায় সেইকাৰণে যিমান পাৰে আপোনালোকে চেম্পুৱেদি ধুব এই জনাসকলে জানে আৰু এনে কথাটো কৈ থ'লোঁ এতিয়া আমাৰ চেম্পু ঘোলা হৈ গ'ল এতিয়া ঘঁহিম ধুনীয়াকৈ গাড়ীখন একদম ক্লিন কৰি দিম আপোনালোকে দেখিব পাৰিব আৰু গাড়ীখন চফা থ'লে নিজকে অলপ ভাল লাগে সেইকাৰণে পাৰিলে মানে যিমান পাৰে গাড়ীখন ক্লিন কৰি থ'ব লাগে ক্লিন কৰি থাকিলে মানে গাড়ীখন নিজে অকণমান ভাল লাগে আৰু গাড়ীখন দেখিবলৈ অলপ ভাল লাগে নতুন লাগি থাকে সেইকাৰণে যিমান পাৰে আপোনালোকে গাড়ীবিলাক ক্লিন কৰি থ'ব চফা কৰি থ'ব এতিয়া আমাৰ গাড়ী ধোৱা কমপ্লিট হৈ গৈছে এইফালে দেখিব পাৰিছে গাড়ী পূৰা ক্লিন হৈ গ'ল এতিয়া দেখিবৰ কাৰণে আৰু অলপ ভাল লাগিছে এতিয়া চফা লাগিছে তো কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব যদি আৰু এনেকুৱা ভিডিঅ' চাব মন আছে যদি মোৰ নতুন ভিডিঅ' যদি আপোনালোকক লাগে তেন্তে আপোনালোকে পেজটো ফ'ল' কৰি লওক নতুবা ইউটিউবত যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোৰ নাম হৈছে দা AS23 ব্লগছ বুলি আছে আপোনালোকে কণ্টিনিউ ভিডিঅ' পাই থাকিব আৰু যদি আপোনালোকক যদি ভাড়া যাবলগীয়া আছে তেন্তে কমেণ্ট কৰি জনাব মেছেজ কৰিব আৰু এনেকৈ মই দূৰ আৰু যাত্ৰা কৰিম আৰু লাহে এতিয়া ষ্টাৰ্ট কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক এটাও কৰি দিব আজি ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত চ' আজিলৈ বাই